Hi guys, welcome to my YouTube channel. আজি অলপ ভিডিওটো বেলেগ ধৰণৰ আজি কোনো ধৰণৰ কমেডি ভিডিও নহয় কোনো ধৰণৰ এন্টাৰটেইনমেন্ট ভিডিও নহয় কোনো ধৰণৰ ব্লগ নহয় সো আজি মোৰ মনৰ কথা ক'বলৈ ওলাইছো মই মানে কেনেকৈ কম আপোনালোকক আৰু নোকোৱাকেও মই থাকিব পৰা নাই মানে কিয় মোৰ লগত এনেকুৱা কৰিলে মই মানে অলপো বুজি পোৱা নাই আজি মোৰ গোটেই দিনটো মানে মনটো একেবাৰে বেয়া মই কেনেকৈ বুজাম মই কেনেকৈ কম মই নিজে ভাবি পোৱা নাই মই কি কৰিলোঁ কি মই মানে একো বুজি পোৱা নাই মই কেনেকৈ শ্বেয়াৰ কৰিম আপোনালোকৰ মাজত মই একো বুজি পোৱা নাই চ' মোৰ মানে এজন ভালপোৱা আছিলে ভালপোৱাজনে মোৰ লগত ব্ৰেকআপ কৰিলে কিয় ব্ৰেকআপ কৰিলে মই একো বুজি পোৱা নাই আৰু কিবা এটাতো ৰিজন থাকিব লাগিব মোক ব্ৰেকআপ কৰা কিন্তু সেই একো ৰিজনেই নাই মোক কিয় ব্ৰেকআপ কৰিলে মই একো ভাবি পোৱা সৰি গাইজ মই অলপ ইম'চনেল হৈছোঁ তথাপিও মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ মানুহে ভাবিব যে কিয় এনেকুৱা ভিডিঅ' বনাইছে যে ব্ৰেকআপ হোৱাটো কিয় কি কাৰণত বনাইছে বহুতে বহুত ধৰণৰ কমেণ্ট কৰিব চ' মোৰ মনত বহুত দুখ লাগিছে সেইকাৰণে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ ভালপোৱাটো মানে যেনেকুৱা তেনেকুৱা ভালপোৱা নহয় ন এজন ভালপোৱা হ'লে সঁচা ভালপোৱা হ'ব লাগে সৰি গাইজ মোৰ মুখৰ পৰা একদম একো ৱৰ্ডেই ফুটা নাই কাৰণ মই এইবোৰ ক্ষেত্ৰত মই বহুত চিৰিয়াছ গাইজ মোৰ বহুত দুখ লাগিছে কিয় মোৰ লগত ব্ৰেকআপ কৰিলে কিয় মই কি কৰিলোঁ যে সি মোক ব্ৰেকআপ কৰিব লগা হ'ল মই কি কৰিলোঁ মোক সেইটোৱে ৰিজন লাগে কিয় মোৰ লগত ব্ৰেকআপ কৰিলা কিয় কৰিলা তুমি মোৰ লগত ব্ৰেকআপ কিয় কৰিলা তুমি মোৰ লগত ব্ৰেকআপ কিয় কৰিলা তুমি মোৰ লগত ব্ৰেকআপ সৰি গাইজ এইবোৰ চব নাটক আছিল চ' ভিডিঅ'টো কেনে পালে জনাব চাই আচলতে মোৰ কোনো একো ব্ৰেকআপ চেকআপ হোৱা নাই আৰু মোৰ কোনো নাইও তেনেকুৱা চ' কিতাপখনৰ লগত মোৰ ব্ৰেকআপ হ'ল কিয় ধোকা দিলা মোক কিয় ধোকা দিলা চ' গাইজ ভিডিঅ'টো কেনে পালে জনাব মোৰ কিতাপৰ লগত ব্ৰেকআপ হ'ল চ' ভিডিঅ'টো কেনে পালে জনাব ভাল পালে লাইক এটা কৰি দিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰিব